হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। আৰু বৰ্তমান মই আছোঁ পথাৰৰ মাজত আৰু চাব পাৰে পুৰা বৰষুণ আহি আছে। আৰু আমি গাঁৱলীয়া ল'ৰা না, আৰু অকল এইফালে মই নাই, মোৰ লগত আছে এইফালে নিকুদা। আৰু নিকুদাই পুৰা মাছ এৰি আছে, দেখিছেনে? পুৰা মাছ লাগিছে। এইফালে মাছ চাওক, পুৰা মাছ মানে আজি মানে আমাৰ দুটাৰে একো কাম নাই, তো সেইটো কাৰণত আমি দুইটাই ৰাতিপুৱাৰ পৰা আজি জাল পাতছোঁ, মাছ মাৰছোঁ, এনেকুৱা ধৰণৰ কিছুমান কাম কৰি আছোঁ। আৰু এইটো চাওক, এইখিনি আমাৰ নিকুদাৰ মাটি, এই গোটেইখিনি যিমানখিনি দেখছি সব নিকুদাৰ মাটি। তো এতে মানে কি এনেকৈ জাল পাতছিলোঁ, ইফালে জাল পাতছিলোঁ, আৰু সেইটো চাইডে মানে কেইখনমান জাল পাতছি। আৰু নিকুদা বৰ্তমান কিমানমান মাছ পালা? 5 কিলো মান হ'ব। 5 কিলো মানে সৰু সৰু মাছে পাইছোঁ, যি পাইছোঁ মুঠতে সেইটোতে সন্তুষ্ট হ'ব লাগিব, গম পাইছ না নাই? এগলা কি কম মাছ বুলি ভাবছ নেকি? আজিকালি এগলাখান দিন নাইয়ে, কাৰণ কিয় আমি যেতিয়া সৰু আছিলোঁ তেতিয়া এইবিলাক মাছ মাৰা, ক'ৰবাত যাই পেলাই মনে মনে টেঙা চুৰ কৰি খাওঁ, এগলাখান এটা দিনে বেলেগ আছিল, হয়নে নহয়? কিন্তু বৰ্তমান টাইমত সেইবিলাক দিন নাই, গুচি গ'ল। কিন্তু আমি আৰু সেই সোণালী অতীতবোৰ ৰোমন্থন কৰিবৰ কাৰণে এইবিলাক কাম কৰি থাকোঁ মাজে মাজে, যেতিয়া আমি ফ্ৰী থাকোঁ। আৰু নিকুদা, একদম জেনুইন কথা এটা সুধোঁ, এইটো কিনো? নহয়, তুমি দেখোৱাচোন, নহয় ৰাইজক, তুমি চোৱা, ৰাইজক দেখ, একবাৰে দেখুৱাম, আপোনালোকে চাওক। আপোনালোকক মই এটা টেটু দেখাম, তো আপোনালোকে যদি আপোনালোকৰ সেইটো চাইডে জানে, মই মানে সেই চৰাইটোৰ নাম কি আজিলৈ ধৰবাই নললোঁ। নিকুদা এটা চৰাই আঁকছি, কিন্তু কি চৰাই সেইটো মই নাজানো। নিকুদা কওক যাওক, শুনাচোন, তুমি সেইটো কিয় লিখনো? যি টেটু আঁকছি, মই কৈছোঁ জেমছ বনৰ গাতে সেনে টেটু নাই। কি চৰাই এইটো মই আজিকালি ধৰবাই নললোঁ, এটা চৰাই আঁকছি। নিকুদা দেখুৱাচোঁ, টেটুটো দেখুৱাবা কি টান পাওঁ? কি টেটু দেখুৱাবা নেকি? এইটো কিয় আঁকছিলা তুমি কৈছোঁ? কি চৰাই এইটো? থৰে ফিচাখন দেখো, চৰাইটো দেখুৱাবা নেকি? তুমি দেখোৱাচোন, তুমি ইনকে লাংমান দেখে দিয়া, এইটো অন কেমেৰা দেখুৱাম চাওক আপোনালোকে। ফিচাখন দেখুৱা, দেখাই নাই সেই চাওক, এইফালে পুৰা মাছ। আৰু এইফালে টেটুটো নেটখয় খালি, কি ক'ব, উপায় নাই আৰু। এনেকৈ ঘূৰি আছোঁ, তো ৰাতিও আজি মাছ মাৰিব যাম। আৰু বৰ্তমান এই জাল তাল পাতি আছোঁ, মানে এখন জাল এতিয়া বৰ্তমান এৰি আছে, আৰু এখন জাল সেইটো চাইডে আছে, সেই জালখনো আনবা যাম ৰ'ব। হয় নিকুদা, সেইফালে কেইখন জাল আছে? তিনখন। দেখা নাই, পুৰা একদম তাৰমানে মাছে মাছ। আৰু ইয়াতে কেইটা মানে কমেণ্ট দিব, জীৱবিলাকক কিয় হত্যা কৰি আছে। চাওক, এতিয়া মাছটো আমি খাবৰ কাৰণে তাহাঁতে আহিছে কিয় পৃথিৱীত? আমি খাবৰ কাৰণে, উপায় নাই, সেইকাৰণে মাছ মাৰি আছোঁ। আৰু এইবিলাক পথাৰৰ মাছ আজিকালি খাবাই নাপোৱা হৈছে। চাওকচোন, পুঠি খলিহনা আৰু ইমান সৰুবিলাক লাগিছে। আৰু বাপৰে বাপ, নিকুদাৰ এই টেটুটো দেখিছেনে? মই অলপমান আপোনালোকক দেখাই দিছোঁ, এইফালে চাওক। এইটো কি হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। অঁ নিকুদা, বৰষুণ আহিব ধৰলাক দেখোঁ। ছাতা মানে তোমাৰ ঘৰটো যে ইয়াৰ পৰা দূৰ, আৰু মাছটো দেখোন তুমি হেৰি কৰি পেলা। মাছ চাওকচোন, মাছ ইমান মাছ কেনেকৈ ৰমে ভাই, ইমান আৰু মূৰৰ গেছেই ৰবাতে একো নহয়, এৰে থকা লাগিলে জীৱনটো অথলে গ'ল। কিয় এই মাছ লাগব বুলি ভাবা নাছিলোঁ সপোনতো। মই 1.5 কিলো 2 কিলো সেনেজন মাছ লাগব, চাৰ্ক লাগব, চাৰ্ক। এনেকৈ মাছ মাৰি থাকোঁতে পুৰা বৰষুণ আহি গ'ল। এতিয়া নিকুদাহঁতকে যাওঁ ৰ'ব, নিকুদাহঁতৰ পৰা ছাতা এটা লৈ আহিব লাগিব, থহা আনিব লাগিব। একো অনা নাছিলোঁ, এনেই জালখন পাতি থৈ গৈছিলোঁ, আৰু এই চাবা আহিছিলোঁ। মাছ দেখোঁ বহুত লাগছি। এতিয়া আৰু দাউৰি আছোঁ, সেইখন মোৰ স্কুটিখন দেখিছেনে? স্কুটিখনক লৈ যাওঁ, এই মোবাইল চবাইলবিলাক তাতে থৈ পেলাই নিকুদাহঁতকে যাওঁ। আৰু এইফালে ৰাস্তাটো হৈছে মস্ত পিছল, মানে পুৰা বুনত গাড়ীখন পুৰা শ্লিপ হৈ যায়। এতিয়া মল্লো তো এনেকৈ যাই আছোঁ ৰ'ব, কাৰণ বৈধ বৰষুণ হৈছে, ভিজি মল্লো, উপায় নাই আৰু। এই পুৰা ক'লাকৈ আহিছে, দেখছে না? আৰু নিকুদাহঁতৰ পৰা আহি গ'লোঁ এইফালে হেমেন্দাক লৈ, আৰু এইফালে ছাতা তাতা লৈ আহিলোঁ। এইটো এটা থহা, মানে থহাটো মাছতকৈ বেছি ডাঙৰ হ'ল নেকি? এইটো ভৰ্তি হৈ যাব। মাছক কিবা মন্ত্ৰ চন্ত্ৰ কৰিছ নেকি? মন্ত্ৰ এটা শিকিছোঁ মই, যজ্ঞৰ মন্ত্ৰ। সেই ক'ত গ'ল মাছ? মাছ এভেইলেবল মাছ ক'ত আছে? নবটি কেয়াৰ বোৱা হেপিনেছ 100 পাই গৈছোঁ মাছ। এই দেখা নাই মাছ, বঢ়িয়া। থোৱাটোত বন্ধ, লৈ আহা চব পাতি আজি আৰু মাছে মাৰিম ৰাতি কিয় আমঠি। তো ৰাইজ, মোৰ মোবাইলটো মানে অফ হৈ গ'ল, সেইকাৰণে নিকুদাৰ মোবাইলটো দি এটা ভিডিঅ' বনাব লগা হ'ল। হয় নিকুদা, এখন জাল চাই আহোঁ নেকি একবাৰ? এনে একবাৰ চাই আহোঁ মাছ কি লাগছে। কিন্তু এৰিয়া নানো, গম পাইছে না? এৰিয়া আনিলে মানে মৰি যাব না মাছকেইটা, সেইকাৰণে ইনকে চাব আহিছোঁ। বৰ্তমান এতিয়া কিবা আছে হেন পাইছোঁ, এই সৰু এটা আছে।
দুটা অলপ কম লাগছে দেখো হে কিয় খালে চোঁ পাইছোঁ এটা আছে দৰকিন্দা এইটো এটা পুঠি মানে পানীটোতো ইফালৰ পৰা এনেকৈ আহি এই কালভাৰৰ মাজেদি সোমাই যাই আছে আৰু মাছকেইটা এনেকৈ আহি আছে না কি এনেকৈ ঘূৰি আছোঁ ৰ'ব এক আঁঠু পানী দেখছে না মানে আজিকালি ল'ৰা ছোৱালীবিলাকে মানে পথাৰত নোমবা অলপমান ভয় কৰে কিহৰ কাৰণে নাজানো এই জোকটোক এতিয়া মোৰ তাতে জোক লাগে নিকুদা এৰিয়ে দিব সেনেহেন কথা কথাটো কি জানো প্ৰত্যেক ৰবিবাৰেতো আমিতো ইফালে ইফালে ঘূৰিব যাই থাকোঁ আজি ৰবিবাৰ বুলি মাছে মাৰিলোঁ ঘৰত সদায় ঘূৰি থাকোঁ পেট্ৰলৰ দাম 110 টকা হৈছে পকেটত 1 টকাও পইচা নাথাকে গম পাইছে না তেল ভৰতে পইচা কটা শেষ হয় আৰু এইফালে আৰু এটা জাল লৈ আহিছে চাব পাৰে এই চাওক এতিয়া নামব ক'ত পাতে হে আমাৰ তাতে পাতব না কি নিকুদা হা আমাৰ তাতে পাতিলে কিন্তু ডাঙৰ কথা হ'ব তিতে পৰা ৰখি আছোঁ ধেমালি কথা নহয় সেনে চলে নহয় না মই ইয়াক দেখা নাই কিন্তু আজিক লৈ মই দেখি দিছোঁ আপোনালোকে কোনোবাই যদি চিনি পায় জনাবচোন কমেণ্টত মানুহটো ভাল না বঢ়িয়া ভাল না আৰু আমিও হেৰি পাতিছোঁ জাল এখন আমাৰ জাল সি যদি আমাৰ ওচৰতে পাতি দেই মাছ চাৰিওফালে ঘূৰি থাকে তুমি এতিয়া পাতিলে এইটো লাগব মাছৰতো ৰাস্তা নাই মাছ আহাৰতো ৰাস্তা নাই তাকেতো তিতে পৰা ৰখি আছোঁ ধেমালি কথা নহয় সেই ৰাতিপুৱা 10টা বজাৰ পৰা এই গধূলি 5টা বজাকলৈ যদি এনেকৈ বহি থাকিব লাগে আমিতো মাছৰ শকতে বহি আছোঁ না বেলেগ আৰু কি কাম আছে এই নিকুদাই চাকৰি বাদ দি ইয়াতে মাছত লাগি আছে তো আপোনালোকক এতিয়া টোটেলটো দেখাম কিমান পালোঁ টোটেল হৈছে এইবিলাক চাব পাৰে এতিয়া টোটেল কিমানমান থাকিব লাগেনো তোমাৰ মতে হৈ যাব আমি 4টাহে মানুহ মা দেউতা মই নহয় 3টা মানুহ ভাইটিৰো গুৱাহাটীত আছে কিহত 4টাই মই পোৱাও খাম না কি এখন মোৰ যে হাত বি হ'ব এনেকৈ থৈ দিওঁ এই চোৱা এনেকৈ তুমি চাওঁচোন এখন কিবা আছে না নাই একোৱেই নাই